তাৰ কাৰণে মোক লাগিব চাউল 2 কাপ মই 1 কাপ অকোৱা চাউল লৈছো আৰু মাটি দালি মই বাকলি থকা লৈছো বাকলি নথকাও বজাৰত পায় মই এয়া বাকলি নথখিনি ভালকৈ ধুই পেলাই লম ভালকৈ ধুই 3-4 ঘণ্টাৰ কাৰণে মই এখিনি তিয়াই ৰাখিছিলো তাৰ মাটি দালিখিনি ভালকৈ বাকলি গুছাই ধুই লৈছো এতিয়া মই মিক্সি এই মাটি দালিখিনি মই বটি লম দুইখিনি মই বেলেগ বেলেগ কৰি বটিম প্ৰথমতে মই মাটি দালিখিনি বটি লম তাৰ পিছত মই চাউলখিনি বটি লম এয়া মাটি দালিখিনি এনেকৈ মিহিকৈ মই বটি লৈছো অলপ ডাঠ হৈ আছে এতিয়াও এইখিনি আগতে মই ইয়াতে লৈ লৈছো মই চাউলখিনিও এইটোতে মই একেলগে 2 কাপ চাউল মই ইয়াতে একেলগে বটি লম এতিয়া এই চাউলৰ গুড়াখিনি ইয়াতে মিলাই দিম এতিয়া এইখিনি ভালদৰে মই মিলাই লম এইখিনি ডাঠ হৈ আছে ইয়াত অলপ পানী মিক্স কৰিব লাগিব এইখিনি ভালদৰে মিক্স কৰি 12 ঘণ্টামান এনেকৈ থৈ দিব লাগিব ঢাকি থৈ দিব লাগিব এইখিনি মই বনাই থৈছিলো মই সেইখিনি 12 পৰা 15 ঘণ্টাৰ ভিতৰত মই ৰাখিছিলো 15 ঘণ্টাৰ পিছত এয়া এনেকৈ হৈছে এতিয়া মই এইখিনি অলপ মিলাই লম ভিডিওটো চাই ভাল লাগিছে যদি সাবস্ক্ৰাইব কৰিব আৰু কিবা জানিব লগা আছে যদি কমেন্ট কৰিব থ্যাংক ইউ